বুঢ়ী ঐ বুঢ়ী উঠিব হোৱা নাই নেকি বুঢ়ী মাকজনী হ'ল যে মই ইমান কাম কৰিব লাগে ৰাতিপুৱা উঠি চোতাল সাৰিব লাগে তোমাৰ উঠিব হোৱা নাই যাই আছো দে হা কেতিয়ালৈকে উঠিব হোৱা নাই ধৰাই বলে চাকৰি কৰে দিনটো মই কাম কৰিব লাগে হেই এই মছলান নিয়ে ঘৰত যাই লেভেল দাও চাকৰি কৰিবলৈ আৰু তে দিনটো জীৱন মৰিছে ও বৌ ও দাদা ও ভাইটি আহা ঘৰত আহা বৌ দাদা ঘৰত আছে নে ভাইটি আছে ৰুমতে আছে ভাইটি আহিলা এই বহাচোন চকীখন লৈ বহা তো দাদা আপোনাৰ খবৰ চবৰ ল'ব পৰা নাই আপোনাৰ ল'ৰাটো বিয়া পাতি বাহিৰতে গ'ল পিছে দাদা আপোনাৰ খবৰ চবৰ কেনে এই ভাইটি খবৰ কি ক'বা দেখাইতো পাইছা বিচনাত পঢ়ি আছোঁ আৰু কিমান দিন হ'ব সুখ পাতি বাহিৰত ওলাবই পৰা নাই এয়ে আৰু জীৱন ভাইটি কি ক'বা ল'ৰা আজি কিমান দিন হ'লো তুমিতো দেখাই পাইছা ঘৰত অহাৰ নাম নাই ফোন নাই বুঢ়া বাপেকটো ঘৰত পৰি আছে ঔষধ পাতি নাই মই এনেকৈ বহি আছোঁ আৰু কি ক'ম আৰু এয়ে দিয়া আৰু জীৱনটো এই বোৱাৰী এটা আনিছোঁ বোৱাৰীও কাম বন নকৰে কি ক'ম আৰু এনেকৈ আছোঁ দিয়া চলি কিবাকৈ দাদা দুখৰ কথা কি ক'ব চবৰে দুখ তেওঁ এটা কাম কৰক গানে এটা শুনো দিয়ক সেইটোতো হয় ভাইটি তুমি গানৰ কথাটো কৈছা মোৰ অৱস্থা খুব বেয়া দিয়া বহুত দিন পিছত আহিছা তুমি অলপ চাওঁ আৰু চেষ্টা এটা কৰি ধুৱে ধুৱে নয়ে কি কথা পাতিছে মনে অকলে অকলে কাৰ কথা ভাবিছে মনে অকলে অকলে কাৰ কথা ভাবিছে ধুৱে ধুৱে হেনো কি কথা পাতিছে মনে অকলে অকলে কাৰ কথা ভাবিছে দাদা ইমান দুখৰ গান গাইছে মোৰ চকু পানী ওলাই গ'ল কি ক'বা এতিয়া মোৰ এতিয়া বেলেগ গান মানে নাহে চব এইবিলাক গানেই এইবিলাক গান মানে মোৰ লগত জড়িত আছেতো সেইকাৰণে বেলেগ গান নাহে মোৰ তাত এইবিলাকে সেয়ে গীটাৰৰ তাৰ ছিঙি গৈছে কোনো আনি দিয়া মানুহ নাই এনেকৈ আছোঁ আৰু বজাই বুঢ়াৰ কি গান নাচাই কে এনি টাইম খালি গানে মাৰি থাকে খাই বৈ কাম নাই চাইছে ন ভাইটি এনেকৈ দিনটো বোৱাৰী কথা শুনাই থাকে দিনটো না চাহৰ খবৰ একবাৰ লয় না ভাত খাম সোধে না ঔষধ কেতিয়া কি আছে একো খবৰ পাতি নাই এনেকৈয়ে দিনটো কথা শুনাই থাকে বয়স হ'লে মানুহৰ এনেকুৱাই গুৰুত্বই নাথাকে চবৰে এনেকুৱা হয় দিয়া কথাটো ঠিকেই বুজাই তুমি একদমেই গুৰুত্ব নাই দিনটো কথা শুনি থাকোঁতে যায় মোৰ আজি বোলে এইটো কালি বোলে এইটো গীটাৰ গাই থাকোঁ বোলে মই এই এনেকৈয়ে আৰু ঠিক ক'বা ভাইটি দুখৰ কপাল গম পাইছা সুখ বোলা বস্তু হেৰাই গৈছে তাৰমানে বোৱাৰী অ বোৱাৰী কি হলে বুঢ়া এক তামোল এখন দিব লাগিছিল নহয় মই দিবা নতে তামোল চামোল নাই দে তামোল চামোল নাখাওঁ যাওঁ দিয়ক ঠিক আছে যোৱাতে আৰু কি কৰিম উপায় নাই আৰু আৰু এজনী খালি হেৰি ৰিলছে বনাওক
কাম ৰিলছে বনাওঁ কাম দিনটো কাম নাই মই বুঢ়ী মাকজনী হৈ কেনে খৰি আনিব লাগে বিচাৰি ভাত বনাব নালাগে খালি ৰিলছে বনাওঁ কাম খালি ৰিলছ ৰিলছ বনালোঁ দিনটো 10টাহে ৰিলছ বনাওঁ আৰু কামটো সময়ত চব কৰোঁ ক'ত কাম কৰিলে দিনটো দেখোন ময়ে কাম কৰোঁ বুঢ়াটোকতো খালাই বুঢ়াটো কেইটা ময়ে খালোঁ তুমিয়ে খাইছা যোৱা মাৰৰ ঘৰত গুচি যোৱা কালি টোপলা বান্ধি লৈ যোৱা আৰু চাকৰি কৰে একবাৰ ঘৰত নাহে কিবা কৰে তাতে দে হ'ব দে তহঁতৰ ভাত নাখাম ভাত তহঁতে খাম মই যাওঁ দে যা ঘৰত যা গেছা ভালে হৈছে মোক কিবা কামত সহায় কৰি দিছা নেকি হা জখনি চালা কি কামত সহায় কৰিছা বুঢ়া বাপাকটোক মানলা আহি কেনে কিবা বোৱাৰীটো ৰাস্তাতে যাই থকা দেখা পালো কাইটা লাগিল নেকি লাগিছিলে গল দেখে দি দিছো কাম চাম নকৰে একোই নকৰে ঘৰৰ কাম বুঢ়াটোকো এনেকে মাৰিলে বাপেকৰ ঘৰতে থাকক দে তাতে সুখত থাকক তাই ভালে কৰিছি দে বৌ দাদাটোকো এনেকৈ কৰি খালাক যা দিয়ক কি হ'ব আজি আপুনিও এৰি কেনে গুচি গ'ল অজানিতে ফলৈ ল'ৰাটো ফোন চোন নকৰে আজি যদি আপুনি থাকিল হয় মোৰ আজি দেখা নহ'ল হয় ল'ৰাটোও ফোন নকৰে বোৱাৰীটোও তেনেকৈ গুচি গ'ল মোৰ আৰু দুখৰ সীমা নাই